নমস্কাৰ। কবিতাৰ শিৰোনাম বেইছাই মোৰ পৰিচয়। কবি প্ৰাঞ্জলপতিৰ, আবৃত্তি ৰূপা বৰা দাস। অগ্নিক সাক্ষী কৰি গ্ৰহণ কৰা পবিত্ৰতা ষ্টিক পাহৰি, অন্ধকাৰ গলিত থকা নাৰীৰ বুকুৰ খলাবমাত পিছলি, পুৱাৰ পোহৰত আপুনিয়েই সমাজ গঢ়াৰ আদৰ্শ ব্যক্তি। আৰু মই কলংকিনী, মই বেইছা, মই দেহোপজীৱিনী। এয়াই মোৰ পৰিচয়। এন্ধাৰতো পোহৰতো মোৰ একেই পৰিচয়। বিদ্যালয় মহাবিদ্যালয়ৰ পৰা পোৱা প্ৰমাণপত্ৰ ফাইলত তাহানিতেই আবদ্ধ। বাৎসায়নৰ কামশাস্ত্ৰৰ প্ৰতিটো শব্দ এতিয়া মোৰ অতি চিনাকি। গৰ্ভপাত গৰ্ভনিৰোধক মোৰ বাবে তেনেই সহজ পদ্ধতি। আৰু পোছাকৰ আঁৰত লুকাই থকা লেতেৰা শৰীৰবোৰ মোৰ বৰ চিনাকি। পোছাকৰো কি বিড়ম্বনা। পোছাকবোৰ পিন্ধিলেই হৈ পৰে সমাজ গঢ়াৰ আদৰ্শ ব্যক্তি, গুণী জ্ঞানী। সভাই সমিতিয়ে শুৱলা উক্তি। আৰু মই কলংকিনী, মই বেইছা, মই দেহোপজীৱিনী। আপোনাৰ দৰে এটা সুশিক্ষিত পৰিয়ালত মোৰো জন্ম। পখিলাখেদা সৰু দুহাতেৰে ময়ো চুব খুজিছিলোঁ আকাশ। দেখিছিলোঁ এখন সুস্থ সমাজৰ সপোন। ৰুগীয়া মা দেউতাক দুবেলা দুসাঁজ খুৱাবলৈ মোৰ চেষ্টা। উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰৰ নম্বৰত মোৰো আছিল চাকৰিৰ যোগ্যতা। এই সকলোবোৰ আজি ওলোটা সমীকৰণ। নিযুক্তি পত্ৰৰ নামত মোৰ শৰীৰত শুভ্ৰ সাজৰ লেতেৰা শৰীৰৰ বিষাক্ত আঁচোৰ। মোৰ পখিলাখেদা দুয়ো হাত ভাঙি চুৰমাৰ। অন্ধকাৰ কোঠাত সপোনবোৰৰ সমাধি। বৰ ভয়ংকৰ, বৰ কষ্টকৰ আছিল সেই সময়। উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰত সেইদিনাই সিহঁতে লিখিলে মোৰ নাম বেইছা বুলি। ভোকত কলমলাই থকা ৰুগীয়া পিতৃ মাতৃৰ কৰুণ চাৱনি, এপালি দৰৱৰ নাটনি, আৰু অন্ধকাৰ কোঠাত মোৰ জীৱন আৰম্ভণি। আপুনি চাগৈ ভাবিছে পইচা ঘটাৰ ই এক সহজ উপায়। নহয়, ই নৰককুণ্ডৰ যাতনা। পবিত্ৰতা ষ্টিক পাহৰি, অসহায় নাৰীৰ বুকুৰ খলাবমাত পিছলি আপুনি নাম পায় আদৰ্শ ব্যক্তি। আৰু মই কলংকিনী, মই বেইছা, মই দেহোপজীৱিনী। এয়াই মোৰ পৰিচয়। এন্ধাৰতো পোহৰতো মোৰ একেই পৰিচয়। ধন্যবাদ।